বৰ্তমান সময়ত অসমৰ মঞ্চ সমালোচক আৰু শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰা এগৰাকী বংগ কন্যা হ'ল মৰ্মিতা মিত্ৰ। পশ্চিম বংগৰ পৰা আহি অসমীয়া ভাষা সংস্কৃতিক নিজৰ কৰি লৈ তেওঁ যিদৰে সংগীত পৰিৱেশন কৰিছে, ই এক সুন্দৰ সাংস্কৃতিক বিনিময়ৰ উদাহৰণ। বংগ কন্যা, অসমৰ বোৱাৰী ৰূপে পৰিচিত মৰ্মিতা বৰ্তমান অসমৰ বিহু মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠানৰ এক জনপ্ৰিয় নাম। মৰ্মিতা মিত্ৰৰ জন্ম 1997 চনৰ 21 এপ্ৰিল তাৰিখে পশ্চিম বংগৰ জলপাইগুৰিত হৈছিল। তেওঁৰ দেউতাক এতিয়া এই পৃথিৱীত নাই, যাৰ বাবে তেওঁ জন্মদিনৰ দৰে বিশেষ দিনবোৰত আৱেগিক হৈ পৰে। তেওঁৰ স্বামীৰ নাম অমিত। তেওঁ নিজকে অসমৰ বোৱাৰী বুলি পৰিচয় দি ভাল পায়। নিজৰ জন্মদিনত তেওঁ প্ৰায়ে তেওঁৰ প্ৰয়াত দেউতাকক সুঁৱৰি আৱেগিক হৈ পৰে। তেওঁ নিজৰ স্কুলীয়া শিক্ষা জলপাইগুৰিৰে সুনীতি বালা সদৰ বালিকা উচ্চ বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰিছিল। মৰ্মিতাই PD মহিলা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ কোচবিহাৰ মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ আনন্দ চন্দ্ৰ মহাবিদ্যালয়তো অধ্যয়ন কৰিছিল। অসমীয়া ভাষা নজনা স্বত্তেও কেৱল সুৰৰ প্ৰতি থকা টানেৰে তেওঁ অসমীয়া গীত গাই জনপ্ৰিয়তা অৰ্জন কৰে। জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মনৰ নিজানত গাই তেওঁ অসমত প্ৰথমবাৰৰ বাবে ভাইৰেল হৈছিল। তেওঁক বৰ্তমানৰ অসমৰ সংগীত জগতৰ পষ্টাৰ গাৰ্ল বুলিও চৰ্চা কৰা হয়। তেওঁ জুবিন গাৰ্গৰ গীতসমূহ গাবলৈ বৰ ভাল পায় আৰু প্ৰতিখন মঞ্চতে জুবিনৰ গীতৰ সৈতে অসমৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰে। তেওঁ অনুপম শইকীয়াৰ দৰে সংগীত পৰিচালকৰ সৈতে কাম কৰিছে আৰু দিখৌ নৈ, মাজুলীৰ দৰে জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে। তেওঁ অকল গায়িকাই নহয়, দ্য কেকছ হাব নামৰ এটা হোম বেকাৰ প্ৰতিষ্ঠানৰো গৰাকী। তেওঁৰ স্বামীৰ সৈতে তেওঁক প্ৰায়ে বিহু মঞ্চ বা অনুষ্ঠানত দেখা পোৱা যায়। মৰ্মিতা মিত্ৰই অসমীয়া পৰম্পৰাগত সাজ পোছাক যেনে মেখেলা চাদৰ পিন্ধি মঞ্চত পৰিৱেশন কৰি অসমীয়া দৰ্শকৰ মন জয় কৰিছে। তেওঁ সাংস্কৃতিক মঞ্চত জুবিন গাৰ্গক সমৰ্থন কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ ব্যৱহাৰ কৰা দেখা যায়। তেওঁ এগৰাকী সক্ৰিয় শিল্পী, যিয়ে মঞ্চত অকল গান নহয়, তেওঁৰ ব্যক্তিত্বৰ বাবেও চৰ্চালৈ আহে। মৰ্মিতা মিত্ৰই তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে 2024 চনত জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে এচিভাৰ্ছ বঁটা লাভ কৰে। তেওঁ এই বঁটা জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিছিল। ইয়াৰ উপৰিও তেওঁক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈও সাহাৰ্য আগবঢ়োৱা দেখা গৈছে। 2025 চনত অসমৰ ৰাজীৱ সদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকা সাহাৰ্য আগবঢ়াই তেওঁ চৰ্চালৈ আহিছিল। মৰ্মিতা মিত্ৰৰ যাত্ৰা এতিয়াও আৰম্ভণিহে। পশ্চিম বংগৰ পৰা আহি অসমীয়াৰ হৃদয়ৰ স্থান পোৱা এইগৰাকী কণ্ঠশিল্পীয়ে প্ৰমাণ কৰিছে যে সংগীতৰ কোনো ভাষা বা সীমা নাই। জীৱনত মই যি বিচাৰোঁ, ভগৱানে মোক সদায় ইয়াতকৈ বেছি দিছে। এই মনোভাৱেৰে আগবাঢ়ি যোৱা মৰ্মিতা মিত্ৰ অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থাকিব।